পূজা চৰক পূজা চৰক পূজা আপুনি ক'ৰ পৰা আহিছে চামজুলি লামা বৰবৰা আচ্ছা কেতিয়া হ'ব আপোনাৰ চৰক পূজা অহা শনিবাৰ ইংৰাজী 13 তাৰিখ ইংৰাজী 13 তাৰিখ অসমীয়া অসমীয়া কিমান 30 মাহ? তাৰিখ 30 ত্ৰিছ মাহ শনিবাৰ তেখেতলোকে আমাৰ চানভাৰে আপোনাৰ ডিমৌ চানভাৰে পৰা আহিছে তেখেতলোকে ইয়াতে সুন্দৰভাৱে কৰি আছে তেখেতলোকে যি নেকি প্ৰাৰ্থনা কৰি আছে পৰৱৰ্তী সময়ত আপোনালোকে দেখিবলৈ পাব এনে সুন্দৰ এটি দৃশ্য ইয়াত তেখেতলোকৰ দৃশ্য চাই আমি বুজিব পাৰিছোঁ পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠান বিভিন্ন ধৰণে হয় বহাগ বিহুৰ পৰম্পৰাৰ লগতে তেখেতলোকে এনেদৰে মুখৰিত কৰি দিলে যিকোনো অনুষ্ঠান পৰিৱেশন কৰি আজি সুন্দৰভাৱে আপোনাৰ ঘৰত কি নাম আমাৰ প্ৰদীপ মিত্ৰ প্ৰদীপ মিত্ৰৰ ঘৰত এনেধৰণৰ অনুষ্ঠান এটা পৰিৱেশন